ওয়েলকাম টু এক্সটিউব আসামিজ স্বাস্থ্য সম্পৰ্কীয় যিকোনো ভিডিঅ' চাবৰ বাবে এক্সটিউব আসামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব মোবাইল ফোনৰ ৰেডিয়েশ্যন আৰু স্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱক লৈ এতিয়ালৈকে বহুতো গৱেষণা হৈছে আচলতে ই এটা বহু বিতৰ্কিত বিষয় বৰ্তমান সময়ত পৃথিৱীত প্ৰায় 700 কোটি মান এক্টিভ মোবাইল ফোন আছে এইবোৰৰ পৰা অনবৰত ৰেডিয়েশ্যন বা বিকিৰণ হৈ আছে কিমান বিপদজনক এই ৰেডিয়েশ্যন বা বিকিৰণসমূহ এই মোবাইলসমূহ আৰু মোবাইল টাৱাৰে সৃষ্টি কৰা ৰেডিয়েশ্যনৰ ফলত কি হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম বহুতে দাবী কৰাৰ মতে বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ব্ৰেইনৰ টিউমাৰ আৰু কেঞ্চাৰ হ'ব পাৰে মোবাইলৰ ৰেডিয়েশ্যনৰ ফলত ব্ৰেইনৰ টিউমাৰৰ উপৰিও বিভিন্ন ঠাইত কেঞ্চাৰৰ সৃষ্টি হ'ব পাৰে টোপনি নাইকিয়া হয় স্মৃতিশক্তি হ্ৰাস হয় শিশুৰ জন্মগত বিসংগতি দেখা দিয়ে কিছুমানৰ মতে মোবাইল আৰু ইয়াৰ টাৱাৰসমূহৰ ৰেডিয়েশ্যনৰ ফলত বহুতো চৰাই নাইকিয়া হৈছে পখিলাৰ সংখ্যা কমি আহিছে অৰ্থাৎ মানুহৰ উপৰিও সমগ্ৰ জীৱ-জন্তুৰ ওপৰত মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ বেয়া প্ৰভাৱ পৰিছে এনেকুৱা বহুতো মেছেজ হোৱাটছএপ ফেচবুক বা অন্যান্য আপোনালোকে মিডিয়াত দেখিবলৈ পাইছে কিন্তু কিমান যুক্তিসংগত এই দাবীবোৰ মোবাইল ৰেডিয়েশ্যনৰ ওপৰত হোৱা গৱেষণাবোৰে কি কয় সঁচাকৈ বহুতো ক্ষতিকাৰক নেকি মোবাইল ৰেডিয়েশ্যন মানুহ বা অন্যান্য জীৱ-জন্তুৰ কাৰণে এই সকলোবোৰ কথা আমি আজি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি চাম যোগাযোগৰ কাৰণে মোবাইল ফোনে ইলেক্ট্ৰমেগনেটিক ৱেভ বা বিদ্যুৎ চুম্বকীয় তৰংগৰ ব্যৱহাৰ কৰে পোহৰো এটা বিদ্যুৎ চুম্বকীয় তৰংগৰ উদাহৰণ বিদ্যুৎ চুম্বকীয় তৰংগক ফ্ৰিকুৱেন্সি আৰু ৱেভ লেংথৰ ওপৰত বেছ কৰি বেলেগ বেলেগ বেণ্ডত ভাগ কৰা হৈছে যেনে এক্স ৰে আল্ট্ৰাভায়োলেট গামা ৰে ইনফ্ৰাৰেড মাইক্ৰৱেভ আদি অৰ্থাৎ ইহঁত প্ৰত্যেকটোৱে এটা বিদ্যুৎ চুম্বকীয় তৰংগৰ ভাগ প্ৰত্যেকটো ভাগ বা বেণ্ডৰ তৰংগৰ নিজস্ব বৈশিষ্ট্য আৰু চৰিত্ৰ আছে অৰ্থাৎ প্ৰত্যেকৰে ধৰ্ম বেলেগ বেলেগ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিদ্যুৎ চুম্বকীয় তৰংগসমূহক দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল আয়নাইজিং ৱেভ আৰু আনটো হ'ল নন আয়নাইজিং ৱেভ আয়নাইজিং ৱেভ যথেষ্ট শক্তিশালী ইহঁতৰ ফ্ৰিকুৱেন্সি বহুত বেছি আৰু ইহঁতৰ ৱেভ লেংথ কম হয় চিকিৎসা পদ্ধতিত ব্যৱহৃত এক্স ৰে চিটি স্কেন MRI আদি সকলোৱে আয়নাইজিং ৱেভৰ ব্যৱহাৰ কৰে আৰু এইবোৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে অধিক ফ্ৰিকুৱেন্সিৰ আয়নাইজিং ৱেভ ইমানেই শক্তিশালী যে ইহঁতে পৰমাণুৰ মাজত থকা ৰাসায়নিক বান্ধোনো ভাঙি দিব পাৰে সেইকাৰণে ইয়াক আয়নাইজিং ৰেডিয়েশ্যন বা ৱেভ বুলি কোৱা হয় আয়নাইজিং ৰেডিয়েশ্যনৰ ফলত মানুহৰ DNA ডেমেজ হ'ব পাৰে আৰু ইয়াৰ ফলত কেঞ্চাৰ আৰু আন বহুতো ৰোগ সৃষ্টি হ'ব পাৰে আয়নাইজিং ৰেডিয়েশ্যনৰ উদাহৰণ হ'ল এক্স ৰে গামা ৰে আল্ট্ৰাভায়োলেট আদি মোবাইল ফোনে যোগাযোগৰ কাৰণে ইলেক্ট্ৰমেগনেটিক ৱেভৰ মাইক্ৰৱেভ বেণ্ড ব্যৱহাৰ কৰে মাইক্ৰৱেভ বেণ্ড হ'ল এটা নন আয়নাইজিং ৱেভ আন ৱেভৰ তুলনাত মাইক্ৰৱেভৰ শক্তি যথেষ্ট কম ইয়াৰ কম্পনাংক 300 মেগাহাৰ্টজৰ পৰা 300 গিগাহাৰ্টজ পৰ্যন্ত হয় আৰু ইয়াৰ তৰংগ দৈৰ্ঘ্য 1 মিলিমিটাৰৰ পৰা 1 মিটাৰ হয় নন আয়নাইজিং ৱেভ মানুহ বা জীৱ-জন্তুৰ কাৰণে ক্ষতিকাৰক হয়নে এতিয়ালৈকে যিমান গৱেষণা হৈছে কোনোটো গৱেষণাই প্ৰমাণ কৰিব পৰা নাই যে নন আয়নাইজিং ৱেভ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয় অৰ্থাৎ মোবাইল ফোনৰ ৰেডিয়েশ্যন স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি প্ৰমাণ কৰিব পৰা নাই যদিও মোবাইল ৰেডিয়েশ্যন স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই তথাপিও আমি 100% ধৰি ল'ব নোৱাৰো যে ই আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহয় ইয়াক লৈ এতিয়াও বহুতো গৱেষণা চলি আছে আৰু অদূৰ ভৱিষ্যতে হয়তো এইটো প্ৰমাণ হ'ব পাৰে যে মোবাইল ৰেডিয়েশ্যন স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক তদুপৰি মোবাইল ফোন প্ৰত্যক্ষভাৱে স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহয় যদিও পৰোক্ষভাৱে যথেষ্ট ক্ষতিকাৰক বেছিকৈ মোবাইল ফোন ব্যৱহাৰৰ ফলত চকুৰ দৃষ্টিশক্তিৰ প্ৰব্লেম হ'ব পাৰে দেৰিলৈকে মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত টোপনি নহয় ইয়াৰ ফলত স্মৃতিশক্তি হ্ৰাস হ'ব পাৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে তদুপৰি মোবাইল ফোনৰ পৰা যথেষ্ট তাপ শক্তিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত আমাৰ দেহত তাপৰ পৰিমাণ বাঢ়ি যাব পাৰে মোবাইল ৰেডিয়েশ্যনৰ সম্ভাৱ্য বিপদৰ পৰা আমি বাচি থাকিবলৈ হ'লে কিছুমান কথাত গুৰুত্ব দিব লাগিব যিমান পাৰি মোবাইলৰ ব্যৱহাৰ কমাই কৰিব লাগে
শোৱাৰ সময়ত কেতিয়াও মোবাইল ফোন ওচৰত ৰাখিব নালাগে আৰু কথা পাতোতে পৰাপক্ষত হেণ্ডছ ফ্ৰী কৰি কথা পাতিব লাগে তেতিয়া ৰেডিয়েশ্যনৰ পৰিমাণ যথেষ্ট কম হয় মোবাইল চাৰ্জত লাগি থাকিলে পৰাপক্ষত কথা পাতিব নালাগে আৰু যেতিয়া সিগনেল খুব পোৰ হয় তেতিয়া কথা পাতাটো উচিত নহয় ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল যদি চাই ভাল পালে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব